হেল্ল' এভৰিৱান, নতুন এটা ব্লগ লৈ আহিছোঁ আপোনালোকৰ সন্মুখলৈ। মই চেহেনাজা। আশা কৰোঁ আপোনালোক ভালেই আছে, মোৰো ভাল। তেনেহ'লে আহক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু আজি ব্লগটোত আপোনালোকলৈ এটা ধুনীয়া টেষ্টি ৰেচিপি লৈ আহিছোঁ আৰু ব্লগটো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আৰু এতিয়া ব্লগটো ষ্টাৰ্ট কৰোঁতেই প্ৰথমতে ছাৰফৰাজে কি কৰিছে আপোনালোকক সেয়াই দেখাই লওঁগৈ। এতিয়া ছাৰফৰাজৰ ওচৰলৈ যাওঁ। প্ৰথমতে ব'লক আপোনালোককো লগতে লৈ যাওঁ। আমাৰ ছাৰফৰাজ চুলি কটাত ব্যস্ত হৈ আছে আৰু সি সৰুতে কিন্তু চুলি কাটিবলৈ বহুত ভয় কৰে। এতিয়া ভয় নকৰে, এতিয়া একদম ধুনীয়াকৈ পাতি দিয়ে সি চুলি কাটিব ল'লে। আৰু সি এতিয়া ভালহে পায় চুলি কাটিবলৈ খুজিলে। আৰু এয়া চুলি কটা ল'ৰাজন হৈছে মোৰ দেৱৰে হৈছে, আমাৰ ঘৰৰ ওচৰৰ। আৰু আমাৰ এতিয়া সি আগতে নাজানিছিলে দেই চুলি কাটিবলৈ, আৰু এতিয়া জানে। সেইকাৰণে আমাৰ খুবেই ভাল হয়। চুলি কাটিবলগীয়া হ'লে তাক ফোন কৰি দিলে সি আহি যায়। এতিয়া সুবিধা হয়, ঘৰলৈকে গুচি আহে সি। চেলুনত যাবলগীয়া দৰকাৰ নহয়। আৰু আগতো তাক আপোনালোকে মোৰ ভিডিঅ'ত দেখা পাইছেই। ছাৰফৰাজৰ চুলি কটা হৈ গ'ল আৰু সি চুলি কটাৰ পাছতে তাক মই লগালগ গা ধুৱাই দিলোঁ আৰু তাক ব্ৰেকফাষ্টো কৰালোঁ বাৰু, কিন্তু মই কৰাই নাইকিয়া। মই এতিয়া খাই লওঁগৈ, প্ৰথমতে ৰুটি খাই লওঁগৈ। ৰাতিপুৱা খালী চাহ একাপ খায়ে আছোঁ মাত্ৰ। এতিয়া বহুত ভোক লাগিছে, 12টা বাজিলে। এতিয়া ৰুটি খোৱাৰ পাছতে বাকী যিখিনি কাম আছে সেইখিনি কৰিম। ব্ৰেকফাষ্ট কৰাৰ পাছতে ডাইৰেক্ট মই কিটচেনলৈ আহি গ'লোঁ। কিটচেনলৈ আহি আধাখিনি মোৰ বস্তু বনোৱা হ'লেই। এইফালে ইয়াত বনাই ৰাখিছোঁ দালি আৰু কুকাৰত চাউল ৰেডি কৰি ৰাখিছোঁ, অলপ দেৰিকৈ পাতি দিম। আৰু এইফালে বনি আছে মোৰ মাছৰ গ্ৰেভি। আৰু এখন কেৰাহীত মই মিঠাতেল গৰম কৰি ৰাখিছোঁ আৰু ভাবিছোঁ আজি কি বনাম সেয়াকে দেখাম। এই তেল কিহৰ কাৰণে গৰম কৰিছোঁ আৰু গেছটো চিমত দি ৰাখিছোঁ, কাৰণ কি বনাম সেইখিনিতো আপোনালোকক দেখাব লাগিব ন। এতিয়া সেইখিনি আপোনালোকক আগত দেখাই লওঁ, নলবাটো গেছটো বঢ়াই দিলে মিঠাতেল জ্বলি কিবা হ'ব। আৰু মই ডিমৰ ৰেচিপি দেখাম বুলি ভাবিছোঁ, তাৰ কাৰণে মই ডিম 4টা বইল কৰি ল'লোঁ। আৰু এইফালে পিঁয়াজ লৈ লৈছোঁ এফুটা ডাঙৰ চাই মিহি মিহিকৈ কাটি, লগতে ইয়াত সোৱাদ অনুযায়ী নিমখো দি ৰাখিছোঁ। আৰু বিলাহী এটাও কাটি ল'লোঁ মিহি মিহিকৈ। আৰু এয়া লৈ লৈছোঁ আধা চামুচ ৰেড চিলি পাউডাৰ, হালধি পাউডাৰ 1 চামুচ, লগতে লৈ লৈছোঁ নহৰু পেষ্ট 1 চামুচ আৰু আদা চামুচ। আৰু এইফালে মই পটল ফ্ৰাই কৰিলোঁ। আৰু ইয়াৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ নাই কৰা, চিম্পুল চাই ফ্ৰাই কৰিছোঁ। যদি কেতিয়াবা আকৌ বনাওঁ তেন্তে আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। আৰু এতিয়া যদি গোটেইখিনি ৰেচিপি দেখাবলৈ হয় ভিডিঅ'টো বহুত দীঘল হ'ব, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ নাই কৰা। আৰু এতিয়া মই ডিমখিনি প্ৰথমতে ফ্ৰাই কৰি লওঁ, নহ'লে বা কথা পাতি থাকিলে তেল জ্বলি মোৰ কিবা হ'বগৈ। আৰু তেলখিনি ধুনীয়াকৈ গৰম হৈ আছে। আৰু এতিয়া ইয়াত মই নামমাত্ৰ হালধি দি দিছোঁ। আৰু হালধিখিনি দি দিওঁতেই মই গেছটো অকণ বঢ়াই ল'লোঁ। আৰু এতিয়া যিকেইটা ডিম বইল কৰি ৰাখিছিলোঁ সেইকেইটাও ইয়াতে দি দিছোঁ। আৰু এইফালে মোৰ মাছৰ গ্ৰেভিখিনি হৈয়ে গ'ল। আৰু গেছটো অফ কৰি দিওঁ ইয়াৰ। আৰু ডিমখিনি এটা ছাইড হোৱাৰ পাছত মই এবাৰ লৰাই দিছোঁ সেইটো ছাইডো হ'বলৈ। আৰু এটা ছাইড কিন্তু কমপ্লিট হোৱাৰ পাছতহে উলটাইছোঁ দেই, আগত কিন্তু নাই উলটোৱা। আৰু এতিয়া ভাবিছোঁ এইটো গেছনো কিয় খালী হৈ থাকিব দিম, সেইটো কাৰণে ইয়াত ভাতটো বহাই দিওঁ। এইটো গেছটো বিজি হৈ থাকক, সোনকালে হ'ব তেতিয়া। আৰু এইফালে মোৰ ডিমখিনি ভজা হৈয়ে গ'ল প্ৰায়। আৰু এতিয়া ডিমখিনি উঠাই লওঁ। আৰু একেখিনি তেলতে মই যিখিনি পিঁয়াজ কাটি ৰাখিছিলোঁ সেইখিনিও ইয়াতে দি দিওঁ। এতিয়া পিঁয়াজখিনি দিয়াৰ পাছতো মই ভালকৈ এবাৰ লৰাই ল'লোঁ। আৰু পিঁয়াজখিনি মই ধুনীয়াকৈ ৰঙচুৱা হ'ব দিম। পিঁয়াজখিনি ৰঙচুৱা হৈছে, এইখিনি সময়তে নহৰু পেষ্ট আৰু আদা পেষ্ট যিখিনি লৈছিলোঁ সেইখিনিও দিলোঁ। সেইখিনি দিয়াৰ পাছতো ভালকৈ এবাৰ লৰাই ল'লোঁ। আৰু লগতে এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ আদা নহৰুখিনি দিয়াৰ পাছতো। আৰু এতিয়া মই ইয়াতে দি দিছোঁ বিলাহীখিনি দিয়াৰ পাছতে এবাৰ ভালকৈ লৰাই লওঁ। আৰু যিখিনি মই মছলা ৰেডি কৰি ৰাখিছিলোঁ সেই মছলাখিনিতে মই অকণমান পানী দি দিছোঁ। পানীখিনি দিয়াৰ পাছতো মই ভালকৈ এবাৰ মিলাই লৈছোঁ মছলাখিনি। আৰু এতিয়া এই মছলাৰ পানীখিনি মই ইয়াতে দি দিওঁ।
এতিয়া গোটেইখিনি এবাৰ ভালকৈ মিলাই লওঁ আৰু মছলাৰ যিখিনি পানী দিছিলে পানীখিনি ধুনীয়াকৈ শুকাবলৈ দিম আৰু লগতে মোৰ বিলাহীখিনিও সিজি যাব। মছলাৰ পৰা পানী শুকালে বিলাহীখিনিও ধুনীয়াকৈ গলি আছে। মছলাখিনি কিন্তু বহুত ধুনীয়াকৈ ভাজিব লাগিব। মই এইখিনি গেছটো চিমত ৰাখি 5 মিনিটমান ভাজিছোঁ আৰু এতিয়া মই যিকেইটা ডিম ফ্ৰাই কৰি লৈছিলোঁ সেইকেইটাও ইয়াতে দি দিওঁ। ডিমখিনি দিয়াৰ পাছতো গোটেইখিনি এবাৰ ভালকৈ মিলাই লওঁ আৰু এতিয়া মই ইয়াত অলপ পানী দিম। বৰ বেছি পানী নিদিওঁ কাৰণ মই এইটো গ্ৰেভি বনাম, সেইকাৰণে পানী বেছি নিদিওঁ। এতিয়া এই পানীখিনি অলপ শুকাবলৈ দিওঁ, তাৰপাছত মোৰ ডিমৰ গ্ৰেভি ৰেডি হৈ যাব। আৰু এইখিনি সময়ত মই গেছটো বঢ়াই দিম কিন্তু দেই। আৰু এইয়া মোৰ ডিমখিনি ধুনীয়াকৈ ডিমৰ পানীখিনি ধুনীয়াকৈ শুকাই গ'ল আৰু মোৰ ডিমৰ গ্ৰেভি ৰেডি হৈ গ'ল। আজি ছাৰফ্ৰাজে বোলে দেৰিকৈ ভাত খাব, তাৰ ভাত খাবলৈ সেই ইচ্ছা কৰা নাইকিয়া, সেইকাৰণে তাক দেৰিকৈ খুৱাম। আমি ইয়াতে খাবলৈ ৰেডি কৰিছোঁ। এইফালে এয়া উলিয়াই লৈছোঁ আৰু ডিমৰ গ্ৰেভিখিনি মই দেখাই দিওঁ। এয়া আপোনালোকে যিসকলে এনেকৈ খোৱা নাই এবাৰ ট্ৰাই কৰিব, নিশ্চয় ভাল পাব খাবলৈ। এতিয়া আমিও ভাতকেইটা খাই লওঁ, তাৰপাছত দেখাই আছোঁ কি কৰোঁ। আমি ভাত খাই আজৰি হ'লোঁ আৰু এইফালে দাদিও ভাত খালে আৰু অকণমানিজনী শুই আছে। এইজনী শুই আছে, তাইৰহে ভাল আৰু একদম, তাইৰ খালি অন্য কাম নাই আৰু শুই থকাই কাম। আৰু দাদী দিনটো অকণমানিজনীৰ ওচৰতে একদম ৰখিলে জোলনাই থাকে তাইক, আৰু তাই জোলনাই থাকিলে খুব ভাল পায়। তাই দিনটো দাদীৰ ওচৰতে থাকে, জোলনি থাকিব পাৰে। এইফালে আমাৰ ছাৰফ্ৰাজে ভাত খাই খেলি আছে। আমি ভাত খোৱাৰ পাছত তাকো খুৱাই দিলোঁ আৰু এতিয়া সি খেলি আছে। তাকতো অথনি এবাৰ গা ধুৱাইছিলোঁ মই ব্ৰেকফাষ্ট নকৰাৰ আগতে, কিন্তু সি কি কৰিলে তাৰপাছত গা ধোৱাৰ পাছতে পিছফালে ওলাই গ'ল আৰু পিছফালে ওলাই গোটেইখন সি বোকা লগাই আনিছে। সেইকাৰণে তাক মই এতিয়া আকৌ ভাত খোৱাৰ আগত গা ধুৱাই ভাত খুৱাইছোঁ। এতিয়া সি খেলি আছে আৰু সিটোতো দুপৰীয়া নুশুৱে, এতিয়া সি খেলি থাকিব। আৰু মই ভাবিছোঁ এতিয়া মই লাইভত আহোঁ, কাৰণ মোৰ এতিয়া একো কামো নাই আৰু সেইকাৰণে ভিডিঅ'টো ইমানখিনিতে সমাপ্তি কৰিছোঁ। যদি ভিডিঅ'টো চাই পেলাই ভাল পালে ভিডিঅ'টো মোক প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ চাই থকাসকলে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি অল টিপি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ পাই থাকে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ, বাই বাই।